সকলোলৈকে মোৰ চেনেল আসাম জব এক্সাম জিকেটোলৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ' প্ৰথমটো কুৱেশ্যন হৈছে নিম্নলিখিতবোৰৰ ভিতৰত অসমৰ প্ৰাকৃতিক সম্পদ কোনটো? অপশ্যন ক পেট্ৰলিয়াম, অপশ্যন নম্বৰ খ লোহা, অপশ্যন নম্বৰ গ চিলিকা, অপশ্যন নম্বৰ ঘ উপৰোক্ত সকলোবোৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘৰ উপৰোক্ত সকলোবোৰ। কুৱেশ্যন নম্বৰ 2 চিমেণ্ট কাৰখানাৰ বাবে কোনখন ঠাই বিখ্যাত? অপশ্যন নম্বৰ ক বোকাজান, অপশ্যন খ গুৱাহাটী, অপশ্যন নম্বৰ গ দুলিয়াজান, অপশ্যন নম্বৰ ঘ ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বোকাজান। কুৱেশ্যন নম্বৰ 3 অসমৰ সৰ্ববৃহৎ কয়লা খনি। অপশ্যন ক জয়পুৰ মাকাম, অপশ্যন খ লিডু তিৰাপ, অপশ্যন গ লাকুৱা গেলেফি, অপশ্যন ঘ লাকুৱা মাকাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক জয়পুৰ মাকাম। কুৱেশ্যন নম্বৰ 4 অসমৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ কোনটো? অপশ্যন ক লাকুৱা, অপশ্যন খ মৰাণ, অপশ্যন গ ডিগবৈ, অপশ্যন ঘ নাহৰকটীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডিগবৈ। কুৱেশ্যন নম্বৰ 5 অসমৰ একমাত্ৰ মৎস্য মহাবিদ্যালয়খন ক'ত অৱস্থিত? অপশ্যন ক মৰিগাঁও, অপশ্যন খ ৰহা, অপশ্যন গ নগাঁও, অপশ্যন ঘ যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ৰহা। কুৱেশ্যন নম্বৰ 6 অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে? অপশ্যন ক যোৰহাট, অপশ্যন খ শুৱালকুছি, অপশ্যন গ ডিপু, অপশ্যন ঘ ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ শুৱালকুছি। কুৱেশ্যন নম্বৰ 7 অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি? অপশ্যন ক ভাৰতৰ চাহ কোম্পানী, অপশ্যন খ ইষ্ট ইণ্ডিয়া চাহ কোম্পানী, অপশ্যন গ ব্ৰিটিছ চাহ কোম্পানী, অপশ্যন ঘ অসম কোম্পানী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ অসম কোম্পানী। কুৱেশ্যন নম্বৰ 8 ভাৰতৰ প্ৰথম অশোধিত তেল শোধনাগাৰৰ নাম কি? অপশ্যন ক বঙাইগাঁও তেল শোধনাগাৰ, অপশ্যন খ নুমলীগড় শোধনাগাৰ, অপশ্যন গ নুনমাটি তেল শোধনাগাৰ, অপশ্যন ঘ ডিগবৈ তেল শোধনাগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ ডিগবৈ তেল শোধনাগাৰ। কুৱেশ্যন নম্বৰ 9 অসমৰ আটাইতকৈ বেছি ঘন জনবসতিপূৰ্ণ জিলা কোনখন? অপশ্যন ক মৰিগাঁও, অপশ্যন খ নগাঁও, অপশ্যন গ ধুবুৰী, অপশ্যন ঘ গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ নগাঁও। কুৱেশ্যন নম্বৰ 10 অসমৰ আটাইতকৈ কম জনবসতিপূৰ্ণ জিলা কোনখন? অপশ্যন ক কাৰ্বি আংলং, অপশ্যন খ বাক্সা, অপশ্যন গ ডিমা হাছাও, অপশ্যন খ ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ ডিমা হাছাও। কুৱেশ্যন নম্বৰ 11 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান?
অপশ্যন ক 63.25%, খ 72.19%, অপশ্যন গ 80.5%, ঘ ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ 72.19%। কুৱেশ্যন নম্বৰ 12, অসমৰ দ্বিতীয় সৰ্বাধিক জনবহুল চহৰ কোনখন? অপশ্যন ক যোৰহাট, অপশ্যন খ ডিব্ৰুগড়, অপশ্যন গ নগাঁও, অপশ্যন খ শিলচৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ শিলচৰ। কুৱেশ্যন নম্বৰ 13, অসমৰ সৰ্ববৃহৎ জনজাতি কোনটো? অপশ্যন ক মিচিং, অপশ্যন খ বড়ো, অপশ্যন গ ৰাভা, অপশ্যন ঘ উপৰোক্ত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ বড়ো। কুৱেশ্যন নম্বৰ 14, অসমৰ কিমানটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত? অপশ্যন ক 2, অপশ্যন খ 3, অপশ্যন গ 4, অপশ্যন ঘ 5। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 2।